মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ গণিত অধ্যায় নম্বৰ 6 ত্ৰিভুজৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক এই বছৰ পৰীক্ষাত আহিব পাৰে। সো প্ৰথম কুৱেশ্যনটো হৈছে তোমালোকৰ ABCD ট্ৰেপেজিয়ামৰ AB পেৰেলেল DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয়। দেখুৱা যে AO/BO ইকুৱেল CO/DO। এইটো তোমালোকৰ প্ৰমাণ কৰিব লাগিব। 2 নম্বৰ কুৱেশ্যনটো হৈছে ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাৱে ছেদ কৰে যে AO/BO ইকুৱেল CO/DO। দেখুৱা যে ABCD এটা ট্ৰেপেজিয়াম। এইটো তোমালোকৰ প্ৰমাণ কৰিব লাগিব। তাৰপিছত কুৱেশ্যনটো হৈছে 3 নম্বৰ ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু এংগল ADC ইকুৱেল এংগল BAC। দেখুৱা যে CA স্কুৱেৰ ইকুৱেল টু CB ইনটু CD। 4 নম্বৰ কুৱেশ্যনটো হৈছে ABC আৰু PQR ত্ৰিভুজ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM। যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR হয় তেন্তে প্ৰমাণ কৰা যে AB/PQ ইকুৱেল AD/PM। 5 নম্বৰ কুৱেশ্যনটো হৈছে যদি দুটা সদৃশ ত্ৰিভুজৰ কালি সমান প্ৰমাণ কৰা যে সিহঁত সৰ্বসম। 6 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰমাণ কৰা যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। 7 নম্বৰ কুৱেশ্যনটো হৈছে ABCD আয়ত এটাৰ O যিকোনো অন্তস্থ বিন্দু চিত্ৰত দেখুৱাৰ দৰে প্ৰমাণ কৰা যে OB স্কুৱেৰ প্লাছ OD স্কুৱেৰ ইকুৱেল OA স্কুৱেৰ প্লাছ OC স্কুৱেৰ। 8 নম্বৰ কুৱেশ্যনটো হৈছে PQR ত্ৰিভুজৰ P কোণ সমকোণ আৰু Qৰ ওপৰত M এটা বিন্দু যদি PM পাৰপেণ্ডিকুলাৰ QR। দেখুৱা যে PM স্কুৱেৰ ইকুৱেল টু QM ইনটু MR। 9 নম্বৰ কুৱেশ্যনটো হৈছে ABCৰ A বিন্দুৰ পৰা BCৰ ওপৰত টনা লম্বই BCক D বিন্দুত এনেদৰে ছেদ কৰে যে DB ইকুৱেল থ্ৰাইচ CD চিত্ৰত দেখুৱাৰ দৰে প্ৰমাণ কৰা যে 2AB স্কুৱেৰ ইকুৱেল 2AC স্কুৱেৰ প্লাছ BC স্কুৱেৰ। 10 নম্বৰ কুৱেশ্যনটো হৈছে ABC সমবাহু ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে BD ইকুৱেল 1/3 BC প্ৰমাণ কৰা যে 9AD স্কুৱেৰ ইকুৱেল 7AB স্কুৱেৰ। সো আজিলৈ ইমানে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আৰু পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।